নমস্কাৰ বন্ধুসকল, মোৰ আৰু এটা উন্নতি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম। আপোনালোকে কেনেকুৱা আছে? নিশ্চয় ভালেই আছে। ভালেই থাকক, সুস্থ হৈ থাকক। আৰু ময়ে ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। আৰু এয়া চাইছেনে মোৰ ছোৱালীজনী কেনেকৈ খেলি আছে? তাই খালি ল'ৰাটোৰ জ্যামিতি বক্সটোৰ লগত খালি খেলি থাকিব। আজি দুপৰীয়া মাংসৰ পাচলি বনোৱা হ'ব। মাংসটো মোৰ হাজবেণ্ডে বনাব। মোৰ হাজবেণ্ডে কেনেকৈ মাংসৰ পাচলিটো বনাই ভাবিছোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। পাচলিটো বনোৱা কেনেকুৱা হৈছে নিশ্চয় কমেণ্ট কৰি ক'ব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু নতুনকৈ মোৰ চেনেলত যোনে আহিছে প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পাছত আকৌ বেল আইকনটি বজাই দিব। এয়া চাওক, ইয়াত মাংস, এয়া চাওক। প্ৰথমতে আলুটো ভাজি লৈছে তেলত, আৰু ইয়াতে পিঁয়াজ কাটি থৈছে। আলুটোত অলপ হালধি দিছে, হালধিটো দি পেলাই অলপ লৰাই দিছে। এতিয়া কেৰাহীত তেল দিছে, তেলত পিঁয়াজটো দি দিছে। এইফালে দুটা বিলাহীও কাটি আছে, মাংসৰ পাচলিটোত দিব বোলে বিলাহী। অলপ চেনি দি দিছে তেলটোত। কি মছলা দি আছে চাওক। জিৰা গুড়া দিছে, ধনিয়া গুড়া আৰু জিৰা গুড়া দিয়া হ'ল। আৰু এইফালে পিঁয়াজটো ভজা হ'ল। এতিয়া বিলাহীটো দি দিব তেলতে। এতিয়া এই মছলাটোত নিমখ দি দিছে, ইয়াতে হালধি দি দিছে, ইয়াতে জলকীয়া গুড়া দিছে। এতিয়া থেতেলি থোৱা আদা, ৰহুন, পিঁয়াজ এইকেইটা দি দিছে তেলটোত। এই মছলাটো এতিয়া পানীৰ লগত মিক্স কৰি ল'ব। এতিয়া ভালদৰে মিক্স কৰি লৈছে মছলাটো। মোৰ হাজবেণ্ডে বহুত টেষ্টি কৰি বনাব পাৰে। আপোনালোকে এবাৰমান খালে তাৰপিছত গম পাব। আপোনালোকে আমাৰ ঘৰত আহিব, বনাই খুৱাব। এতিয়া মছলাটো তেলত ঢালি দিছে, ঢালি দি ভালদৰে মিক্স কৰি লৈছে। এতিয়া মছলাটো চাইছেনে কি ধুনীয়া উতলিছে, আৰু কালাৰটো কি ধুনীয়া হৈছে। এতিয়া মাংসটো মছলাটো দি দিব। এয়া চাওক, মাংসটো দি দিছে মছলাটো। আপোনালোকে এনেকৈ খাই চাবচোন, বনাই পেলাই কেনেকুৱা লাগে নিশ্চয় গম পাব। ভালদৰে লৰাই দি আছে, মছলাটো মাংসৰ লগত মিক্স কৰি আছে ভালদৰে। এতিয়া ভালদৰে মিক্স কৰা হ'ল। এতিয়া ঢাকি দিব, ভজা হ'লে তাৰপিছত পানী দিব। এতিয়া ঢাকি দিছে। এতিয়া মাংসটো ভজা হ'ল, এতিয়া পানী দি দিব। চাইছেনে কি ধুনীয়া হৈছে ভজা মাংসটো। লোভে লাগিছে, খাং খাং লাগি আছে। কি ধুনীয়া কালাৰ হৈছে। আৰু মোৰ ছোৱালীজনী কি কৰি আছে চাওকচোন। তাই পানীৰ বটলটো লৈ পেলাই কেনেকুৱা খেলি আছে। ইয়া চাওক। মা কি কৰিছা? ব'লা ঘৰত ব'লা, বাহিৰৰ ৰ'দত খেলি থাকিব নালাগে। ব'লা ঘৰত ব'লা। ক'ত যাবা? এদিকে আহা, এদিকে। এই নাযায় নাযায় নাযায়, আহা।
এতিয়া মাংসটো ভজা হ'ল আৰু এয়া চাইছে না এতিয়া পানী দিব পানীটো গৰম কৰি লৈছে গৰম পানী দিলে ভাল এয়া চাওক গৰম পানী দিয়াৰ লগে লগে উতলি গৈছে নহ'লে ঠাণ্ডা পানী দিলে উতলোতে দেৰি হয় এতিয়া মাংস পাচলি হ'লে আৰু খাম আৰু এতিয়া এই মছলাটো আকৌ দি দিছে দি পেলাই এতিয়া লমাই দিব আৰু এয়া চাইছেনে মাংসৰ পাচলিটো কি ধুনীয়া কালাৰ হৈছে যেনেকৈ মাংসৰ পাচলিটো দেখিবই ধুনীয়া হৈছে তেনেকৈ খাবলৈ বহুত টেষ্টি হৈছে আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি ক'ব ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব দেখা হ'ব নেক্সট ভিডিঅ'লৈ আজিলৈ